চাব মানে নোৱাৰা কথা এইবিলাক আচলতে কৰিব নালাগে। তো আওকাণ কৰিয়ে জীৱনটোত আগুৱাই যাব লাগিব। অত্যাচাৰীবিলাক যে সোনকালে ধ্বংস হয়। সময়ৰ লগে লগে চব নতুনত্ব হৈ গৈছে, সেই আগৰ পুৰণি নামবিলাক এতিয়া নাই। সংঘৰ যেতিয়া জন্ম হয় তেতিয়া সেই ছোৱালীটোৰ জন্মই হোৱা নাই। আজিৰ সমাজত চলিবলৈ হ'লে কিবা এটা নতুনত্ব লাগিবই। এইটো জনপ্ৰিয়তা বুলি নকয়, এইটো ৰাইজৰ যিমান মৰম পাইছোঁ, আদৰ পাইছোঁ, যোনে যিমান উঠিব পঢ়িব তাৰ এইটো তাৰ লক্ষণ এটা। নাগাৰা নামত বেং পাৰ্টি বা ওজাপালি দিয়াটো মই ভাবোঁ বেয়া কথা নহয় বুলি ভাবোঁ। আৰু নাগাৰা নাম যাতে নাগাৰা নাম হৈ থাকে তাৰহে মই মানে কামনা কৰিছোঁ। যিমান দিন পাৰোঁ নাগাৰা নামৰ লগত জড়িত হৈ থাকিম বুলি ভাবিছোঁ। যদি আচলতে তেওঁ যদি সঁচাকৈ যদি বিকৃতি ৰূপ লৈছে তেওঁৰ নামত, তেওঁ আচলতে এইবিলাক বাদ দিব লাগে। তেওঁ উঠি অহা ছোৱালী এটা, শিক্ষিত ছোৱালী এটা, তেওঁ কিয় এনেকুৱা কৰে? মোৰ মতে নাগাৰা নাম যাতে নাগাৰা নাম হৈ থাকে তাৰহে মই মানে কামনা কৰিছোঁ। কাৰণ আমি আজি নাগাৰা নাম 56 বছৰ নাগাৰা নাম গালোঁ, কিন্তু আমাৰতো কোনো মানে এই বিষয়ে কোনো অলা নাই। নাগাৰা নাম হিচাপে চলি আছে। এই নাগাৰা নাম যেনেকৈ চলি আছে, যেনে আমাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক মাননীয় অচ্যুত ডেকাদেৱ, প্ৰাক্তন সভাপতি ৰূপেন ডেকাদেৱ, বিষয় ডেকা কৈলাশ তালুকদাৰ, দ্বিজেন্দ্ৰ মোহন পাঠক, মেদিনী নাথ, এইবিলাকে যেনেকৈ নাম গাইছে ঠিক তেনেকৈ যদি নাম গাই থাকে তেতিয়া হয়তো নাগাৰা নাম আচলতে বিকৃতি হ'ব কম নহয়। কিন্তু যদি সঁচাই তেওঁ বিকৃতি কৰিছে তো বেয়া কৰিছে। কি বিকৃতি কৰিছে মই দেখা নাই, তথাপি ৰাইজৰ পৰাই শুনিছোঁ। দেখা আৰু শুনা বহু পাৰ্থক্য আছে। মই নিশ্চয়কৈ দেখা পালে মই তেওঁক ক'লোঁ হয়। মই কাৰণ নাগাৰা তাল বা নাগাৰা এইবিলাক বস্তু আজিৰ বস্তু নহয়। মই আগৰ এখন মিটিঙত মই কথাখিনি কৈছোঁ, এইখিনি কথা যে নাগাৰা তালৰ জন্ম শুনিলে আপোনালোকে আচৰিত দিব। নাগাৰা তাল দেৱাংগ বস্তু এইটো। এই নাগাৰা তালৰ বিষয়ে বহু অভিজ্ঞবিলাকে কৈ গৈছে ইয়াৰ কথা। নাগাৰা তাল কেনেকৈ জন্ম হ'ল, নাগাৰা কেনেকৈ জন্ম হ'ল, বা সংঘ কেনেকৈ জন্ম হ'ল। আমাৰ এই সংঘটো 1984 চনতে জন্ম, সদৌ অসম নাগাৰা নাম সংঘ। আৰু জন্মৰ পিছতেই সংবিধান ওলাইছে। এই সংবিধানখন মোৰ লগতে আছে। এইখন হ'ল সদৌ অসম নাগাৰা নাম সংঘৰ সংবিধান। ইয়াৰ মতে যদি চলে তেতিয়া হয়তো নাগাৰা নাম বহুদিন জীয়াই থাকিব। আৰু যদি নচলে, এই যেনেকৈ সেই অত্যাচাৰীবিলাক যে সোনকালে ধ্বংস হয় বোলে, সেনেকৈ ধ্বংস হৈ যাব বুলি মোৰ মনৰ এটা ধাৰণা। নাগাৰা তালৰ জন্মখিনি মই কৈছোঁ যে মূল প্ৰাকৃতি আহি কাঞ্চ হৈ আছে, যত্নেই বিশ্বকৰ্মাই তাল গঢ়িলন্ত আছে। অশ্বিনী কুমাৰ দুয়ো ভৈলন্ত কহাৰ, বৰুণ দেৱতা আহি খুটি ভৈলা তাৰ। চন্দ্ৰ সূৰ্য দুয়ো জগালি ভৈলা আখি, কুবেৰে ভাতি বায়ু ভিতৰত পক্ষী। জমে ভৈলা এঙাৰ অগ্নি আছে পুৰি, অনন্ত নিয়ৰি হ'ল ব্ৰহ্মাই হাতুৰি। কাৰ্তিকেই কুণ্ড দিলা বিন্ধে গণপতি, হাতে ইন্দ্ৰদেৱে মাতে সৰস্বতী। সপ্ৰেম ভকতি আহি ভৈলা দুই জৰি, ৰাম কৃষ্ণ নাম ঘহে সিংহনাদ কৰি। মানে তালজুৰি যেতিয়া বজাই দিয়ে তেতিয়া ৰাম বুলি উঠে, আৰু যেতিয়া ৰেপেনিটো দিয়ে তেতিয়া কৃষ্ণ 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 বুলি উঠে। এই হ'ল তালৰ জন্ম। নাগাৰাৰ জন্ম হ'ল বৃহৎ কৰি বিশ্বকামে জবাক সজিলা, বলিৰজে আনি জবা মত্যত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্যত এটা দ্ৰাপৰত, শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত। দিশৰ হেতু তৈয়াৰ হ'ল কুৰকুৰি বা টকৰ, অমিয়াৰ সৰ থৌ তোলে নাম সৰোবৰ। এয়া হ'ল নাগাৰা তালৰ জন্ম। এই নাগাৰা তালখিনি সৎ ব্যৱহাৰ কৰিলে নিশ্চয় ভগৱানে আমাক সুপ্ৰসন্ন মানে সুদৃষ্টিৰে চাব। আৰু যদি তাক বেয়া দৃষ্টিৰে চাই, যেনে আমি দেখিবলৈ পাইছোঁ, নিশ্চয়কৈ দেখিছোঁ কিছুমান নতুন প্ৰজন্ম পাঠকে নাগাৰা কামুৰিছে, ঘুমে ভেলে বজাইছে, মানে ভৰিৰে তাল বজাইছে। এইবিলাক আচলতে বৰ মানে চাব মানে নোৱাৰা কথা। এইবিলাক আচলতে কৰিব নালাগে। আৰু যদি তেওঁ তেনেকুৱা কৰিছে তেতিয়া তেওঁতো বেয়া কাম কৰিছে, এইটো মোৰ মতে। আৰু যদি কৰা নাই আচলতে ইমান এটা হ'ব নালাগে। মোৰ কথাখিনি হ'লে এইটো জনপ্ৰিয়তা বুলি নকয়। এইটো জনপ্ৰিয়তা বুলি কিয় নকয়? তেওঁ দুখাৰ নাম গাই জনপ্ৰিয়তা আৰ্জা কথাটো মই ধৰা নাই। যে আমি আজি 56 বছৰ নাম গাই জনপ্ৰিয়তাটো লাভ কৰিব নোৱাৰিলোঁ, আৰু মানে 2 বছৰে নাম গাই জনপ্ৰিয়তাটো অৰ্জন কৰা কথাটো নহয়। তেওঁ নাগাৰাৰ বৰ্তমান নৱে জনা হোৱা নাই, তেওঁ কেনেকৈ মানে সেই জনপ্ৰিয়তাটো লাভ কৰিব।
তেওঁ নাগৰাৰ জন্ম নাজানে, নাগৰাৰ কথা নাজানে, নাম সংঘৰ বিষয়ে নাজানে, তেওঁ কেনেকৈ জানিব? আমাৰ শুনিবলৈ পাইছোঁ এইবিলাক শুনাহে কথা যে নাগৰা নাম সদৌ অসম নাগৰা নাম সংঘৰ ভোজক সংঘ বুলি কৈছে, এইটো মই শুনিব পাইছোঁ, কিন্তু বেয়া কথা এইবিলাক। সংঘৰ যেতিয়া জন্ম হয় তেতিয়া সেই ছোৱালীটোৰ জন্মই হোৱা নাই, তেওঁ ভোজক বুলি ক'লে মানে এইবিলাক শোভা নাপায় সেইবিলাক কথা, আৰু এইবিলাক বেয়া কথা কৈছে আচলতে। তেওঁ যি কৰে কৰি থাকে সেইটো আমি ধৰিব জনাই, তো সংঘৰ যিটো অপমান এইটো কিন্তু তেওঁ বেয়া কাম কৰিছে। বেং পাতি বজোৱাটো এইটো মোৰ মতে মই ভাল পোৱা নাই সেইটো, তাকে ৰাইজে কিন্তু মানে এবাৰ হাল্লা হিল্লা দি শুনে, মই এইটো কৈছোঁ। কাৰণ আৰু এজন অন্য পাঠক, নতুন প্ৰজন্মৰ পাঠকে সেনেকৈ বেং পাতি বাজয়, তো তাৰে বহু সমালোচনা হয়, এইটো কৰিব নালাগে, কোনে হ'লেও হাক নিদিয়ে। কিন্তু তেওঁ মই বোলো আপোনাক এটাই কথা কৈছোঁ, মই আপোনালোকৰ চেনেলৰ মাজেদি এটাই কথা কৈছোঁ, যোনে যিমান নামে সিমান ভিজিব, যোনে যিমান উঠিব পঢ়িব তাৰ এইটো তাৰ লক্ষণ এটা। যেতিয়া মানুহবিলাক মৰিবৰ সময় হয় বেছিকৈ চটপট কৰে আৰু তাৰপিছতে মৰে। ঠিক তেনেদৰে নাগৰা নামৰ পাঠক নতুন প্ৰজন্মৰ পাঠকবিলাকো কিছুমান পাঠকে এই জনপ্ৰিয়তা লাভৰ কাৰণে যোনে যি পায় তাকে কৰিব দিছে, কিন্তু এইবিলাক ধ্বংসৰ প্ৰতীক, ধ্বংসৰ কথা। আৰু মই ক্লাছ 7ৰ লাষ্টৰ পৰা নাগাৰ নামৰ লগত জড়িত হৈ আছোঁ, আৰু ইয়াৰ বাছি লোৱাৰ কাৰণটো হ'ল যি মানে প্ৰথমতে এটা নাগাৰ নামৰ প্ৰতি মানে আকৰ্ষিত হৈছিলোঁ, ইমানখিনি উৎসাহ নাছিলে প্ৰথমতে, কিন্তু লাহে লাহে ৰাইজৰ যিমান মৰম পাইছোঁ, আদৰ পাইছোঁ, লাহে লাহে বহুত বেছি ভাল পোৱা হৈছিলোঁ। একদম নাগাৰ নাম তেজে থকা বুলি ক'লেও আৰু মানে ভুল নহয়, বহুত বেছি ভাল পাওঁ এতিয়া। গুৰু কোন? মোৰ গুৰু হৈছে গুৰেশ্বৰ মেদিনী মোহন নাথদেৱ হয়, তেওঁ শিল্পী পেঞ্চনাৰ হয়। বেছিভাগতে ইমান মৰম দিছে, থাকে তাৰ ভিতৰতে দুই এখন কিছুমান মানে বেয়াকৈ কোৱাও পাইছোঁ, সেইবিলাকতো আওকাণ কৰিয়ে জীৱনটোত আগুৱাই যাব লাগিব। গতিকে ইমানখিনি মৰম আদৰ পাইছোঁ যেতিয়া, আৰু বহুত বেছি ভাল লাগিছে। আমি গৌতম মুনিৰ জন্ম সুধৰ্মা মুনিৰ বিয়া নামটিৰ যেতিয়া মানে আমি ফিল্ডত পৰিৱেশন কৰিছোঁ, তেতিয়া বিয়া এখন আছিলে, বিয়াখনত সচৰাচৰ বেং পাৰ্টি এটা ক্লিপ এটা দিছিলোঁ, সেই ভিডিঅ'টি মানে সামাজিক মাধ্যমত বহুত প্ৰচাৰ হৈ আছে এইকেইদিনত, আৰু ৰাইজৰ পৰা ইমান মৰম আদৰ সন্মান পাইছোঁ, ইমান সহায় সহযোগিতা পাইছোঁ, আশীৰ্বাদ পাইছোঁ, বহুত বেছি ভাল লাগে। সময়ৰ লগে লগে চব নতুনত্ব হৈ গৈছে। এতিয়া ক'ব গ'লে সেই আগৰ পুৰণি নামবিলাক এতিয়া নাই, এতিয়া সেই নামবিলাকত হিন্দী গীতৰ সুৰ, আপোনাৰ যিবিলাক পেৰডিবিলাক সেইবিলাক লগাই দিছে, আপোনাৰ বিভিন্ন ধৰণৰ হাস্যৰসৰ বস্তুবিলাক সোমাই দিছে, বা বিভিন্ন ধৰণৰ। আৰু এটা কথা ক'ব লাগিব যে আজিৰ সমাজত চলিবলৈ হ'লে কিবা এটা নতুনত্ব লাগিবই, হ'লেও কিন্তু আমি কৃষ্টিটো ধৰি ৰাখিব লাগিব সেইটো। আৰু এতিয়া নাগাৰাটো হৈছে আমাৰ দেৱবাদ্য, গতিকে তাল নাগাৰ আগতে আমি পূজা কৰিলেও যেতিয়া ধূপ ধূনা জ্বলাই পূজা কৰিলেও যেতিয়া শুই বা এইটো হ'ব নালাগে। আৰু কাৰণ এতিয়াও মই ভুল বুলিও ক'ব নাযাওঁ, যিখিনি পাঠকে মানে মহিলা পাঠক হওক বা কিছুমান হওক পুৰুষ পাঠকে হওক যদি কৰি আছে তেওঁলোকেও চাগে আগৰ প্ৰজন্মক দেখিছিলে, সেইবাবে কৰি আছে। আৰু এইটো হ'ব নালাগে, কাৰণ দেৱবাদ্যৰ ওপৰত শুই বজোৱাটো বাৰু সেইটো সকলোৱে মানে বেয়া পায় বা শোভা নাপায় এইটো। গতিকে নাগাৰা নামত বেং পাৰ্টি বা ওজাপালি দিয়াটো মই ভাবোঁ বেয়া কথা নহয় বুলি ভাবোঁ। আৰু যিমান দিন পাৰোঁ নাগাৰা নামৰ লগত জড়িত হৈ থাকিম বুলি ভাবিছোঁ, কাৰণ এতিয়া মানুহবিলাকে যিমান মৰম আদৰ দিছে, এনেকুৱা মানে এখন মানে সমাজ পাবলৈ বা এটা মানে সমাজ এখনত চলিবলৈ ভাগ্য লাগিব আপোনাৰ, আৰু সেই বিদ্যাটো থাকিব লাগিব। গতিকে মৰম আদৰ যিমান পাইছোঁ, যিমান দিনলৈ ৰাইজে মৰম আদৰ দি থাকে, যেতিয়ালৈ আমাক মাতে বা ৰাইজৰ মাজত যেতিয়ালৈ আমাক বিচাৰে তেতিয়ালৈ আমি এতিয়া চলি আছে, পঢ়াটোও চলি আছে। আৰু ছাৰহঁতেও এইবিলাক খবৰ পাইছে, ছাৰহঁতেও আজি ফোন কৰিছে, বহুত বেছি ভাল লাগিছে।